আজি ৰাতিপুৱাতে চাহৰ লগত খাবৰ কাৰণে পুৰি বনাইছে আৰু মানুহজনক কৈছোঁ যে বিলাহী জেলি বনাম। মানে এনেকৈ ডাৱৰীয়া বতৰত কিবা মানে খাবলৈ মন গৈ থাকে ন। সদায়নো কিমান চাহ খাম, ৰাতিপুৱাতো চাহ খোৱা হয়ে, কেতিয়াবাহে ৰুটি বনাওঁ আৰু সময়কণ মিলিলে, নহ'লে আৰু ৰাতিপুৱা চাহ, দুপৰীয়া ভাত। এইফালে আজি ক'লোঁ যে যিমান দেৰি হ'লেও আজি বোলো পুৰি আৰু বিলাহী জেলি খাম। মানুহজনে এইফালে জেলি বনাইছে আৰু মই বনালোঁ পুৰি। আৰু এইফালে ৰাতিপুৱা সময়কণত তেনেকৈ খাই ল'লোঁ। ভাবিছোঁ মানে আজি ভাতটো অকণমান দেৰিকৈ বনাম, যিহেতু মানে ঘৰতো কাম কৰিবলৈ আছে বহুতখিনি জানেনে। আৰু এনেকৈ ডাৱৰীয়া বতৰত ঘৰবোৰ যে ইমান লেতেৰা লাগে, যিমান চাফ চিকুণ হৈ থাকিলেও। আৰু মই ভাবিছোঁ মানে অকণমান টাইলছ পেপাৰবোৰ মুচি দিম। আৰু চজিনা ঘৰৰে আছে, আগফালে এটা গছে আছে আৰু মানে এসাঁজ খাব পৰাকৈ ধুনীয়াকৈ লাগি আছে। তাতে মানে মানুহজনে পাৰিবই পৰা নাই, ডাংটো মানে ওখ লাগিব, গছটো বহুত ওখ হৈ গৈছে ন। সেইকাৰণে কেইডালমান ছিঙিলে, আকৌ দেউতাই ক'লে যে ওপৰৰ ডালটো ভাঙি দিয়া। তাৰপিছতে ভাঙা পিছতে আৰু এমুঠিমান হ'ল, একদম খাব পৰা জোখত ধুনীয়াকৈ। এইফালে পিছফালে বাৰীলৈ আহিলোঁ, মানুহজনক ক'লোঁ যে দামগদি কেইটামান ছিঙি দিয়া। দামগদি এমুঠিমান হ'ল, এবাজি খাব পৰাকৈ ধুনীয়াকৈ। আৰু এদিন ছিঙিছিলোঁ, কমকৈ হ'ল বাৰু, আৰু ইমান ধুনীয়াকৈ হৈছে দামগদিখিনি। কিন্তু কি হয় জানেনে, পোক লাগি গৈছেগৈ আৰু পোকে মানে সকলোখিনি একেবাৰে নষ্ট কৰি দিছে। এইফালে মানে বাহিৰৰ কামখিনি কৰি আৰু মই বোলো টাইলছ পেপাৰখিনি অকণমান মুচি লওঁ, ইমান যে লেতেৰা লেতেৰা লাগি আছে। মানে তিতা ভৰিয়ে খোজকঢ়া হ'লে আৰু বোকা উঠি যায় ন, সেইকাৰণে বোলো মানে মুচি দিছোঁ। চাৰ্ফ টাপ দি একো মুচা নাই, এনেকৈ মুচি দিছোঁ। আৰু এইফালে দেখিছেনে হালধীয়া হৈ আছে যে, আমাৰ কুকুৰজনী মানে ভিতৰতে বহি গৈছিলেগৈ, হালধি লগাই দিছিলোঁ যে সেইকাৰণে চেকা লাগি গ'লগৈ। আৰু মই মানে চাৰ্ফ টাপ দি একো মুচা নাই, অকল পানী দি এনেকৈ অকণমান পাতলাকৈ মুচি দিওঁ। যিহেতু বৰষুণ দিয়ে আছে ন, সেইকাৰণে মুচিয়ে থাকিব লাগিব, আৰু সেইকাৰণে একো চাৰ্ফ টাপ দিয়া নাই। আৰু সেইখিনি কাম বন কৰি এইফালে মই আহিলোঁ পাকঘৰলৈ খানা বনাবৰ কাৰণে। এইফালে মই দালি পাতি থৈ দিছিলোঁ, দালিটো সিজিয়ে গ'ল ধুনীয়াকৈ, আৰু ভাতো পাতি দিলোঁ। আৰু এইফালে দেখিছেনে মানুহজন ছোৱালীয়ে মানে শুই শুই টিভি চাই আছে। ময়ো চজিনাখিনি বহিয়ে আৰু টিভি চাই চাই ধুনীয়াকৈ কাটি আৰু মছলাখিনি সকলোখিনি যোগাৰ কৰি এইফালে চব্জি বনাই দিছোঁ। আৰু চজিনা চব্জি বনালে মানে সৰিয়হটো মেইন নহয় জানো। আৰু এইকেইদিন যিহেতু বৰষুণে দি আছে ন, আমাৰ ঘৰত মানে প্ৰায় মাছ মাংস খোৱা হৈয়ে আছে, সেইকাৰণে আদাটো শেষ হৈ থাকিলে। আজি যিহেতু দেওবাৰ আছিলে, ভাবিলোঁ বজাৰ কেইটামান কৰি আহোঁ, আৰু বতৰটো চাই যাওঁ নেযাওঁ লাগি আছে। মাজতে আকৌ ছোৱালীক মানে ভোক লাগিলে, ডিম আছিলে তাৰে 3টা মানে এনেকৈ খুচুৰাকৈ ভাজি দিলোঁ, আৰু তাইক মানে ভাতটো খুৱাই পেলাই নি এইফালে আমালৈ ভাত বাঢ়িলোঁ। তাই মানে দালিও নাখায়, ডিম লগতে ভাত খালে, তাইক খুৱাই আৰু এইফালে দেউতাকো দি ল'লোঁ, আৰু মই মানুহজনে আৰু ভাত খালোঁ। আৰু আমাৰ দেউতা মানে বাহিৰতে ভাত খায়, এতিয়া বুলি নহয়, আগৰ পৰা দিনত মানে আগফালে বহিয়ে ভাত খায়। আৰু ভাত পানী খাই কাম বন আজৰি কৰি এইফালে ভাবিলোঁ নাই বজাৰৰ পৰা এবাৰ গৈ আহোঁ। আৰু এইফালে মই মানে সকলোখিনি কাম বন কৰি আৰু বেটিকো খুৱাই লৈছোঁ। তাইও যাম বুলি কৈছিলে, তাইক নিম বুলি ভাবিলোঁ প্ৰথমতে কিন্তু তাক নিনো। আকৌ পিছতে ভাবিলোঁ বতৰটো পটককৈ যদি বৰষুণ দি দিয়ে দিগদাৰ হৈ যাব, সেইকাৰণে তাইক মানে ফুচলাই মেলি খুৱাই ল'লোঁ। আৰু মই মানুহজনে যাবলৈ ওলালোঁ। আৰু যোৱা সময়ত যে বস্তুখিনি ক'ত থৈ দিওঁ মানে বিচাৰি নাপাওঁ। আৰু বিশেষকৈ মই কাণফুলি মানে আকৌ বেগত ভৰাই থৈ দিওঁ। মই কাণফুলি পিন্ধি থাকিব নোৱাৰোঁ জানেনে, কাণত ঘাঁ হৈ যায় একদম। মোৰ 2টা কাণতে মানে ঘাঁ হোৱাৰ মানে দাগি আজিলৈকে যোৱাই নাই। মই কাণফুলি মানে আজিকালি গধুৰ কাণফুলিবোৰ নিপিন্ধোৱে, মই একদম মানে চিম্পুলবোৰ সৰু কাণফুলি পিন্ধো। ক'ৰবাত যাওঁ আকৌ আহি পেলাই নি খুলি দিওঁ, ক'ৰবাত গ'লেহে মই পিন্ধো, ঘৰত এনেই পিন্ধি নাথাকোঁ। মই মানে কাণফুলি পিন্ধিব নোৱাৰোঁ, কাণত ঘাঁ হৈ যায় জানেনে, সেইকাৰণে নিপিন্ধোঁ। আগতে সৰুতে ৰূপৰ কাণফুলিয়ে পিন্ধিছিলোঁ, আৰু সেইটো মানে ছোৱালীৰ চেইন বনাওঁতে মই মিক্স কৰি পেলাই মানে বনাই দিলোঁ, সেইকাৰণে কাণফুলিটো নাই। এইফালে বজাৰ কৰি আহি নুমলীগড়তে অকণ সময় ৰখিলোঁ, মানে ঘৰৰ কাৰণে মাংস আৰু চাহ লগত খাবৰ কাৰণে কিবা কিবি আৰু ল'বৰ কাৰণে। বজাৰত লোৱা নহ'লে মানে বৰষুণ দি আছিলে ন, সেইকাৰণে ভিডিঅ' কৰিবলৈও নহ'ল। আৰু ঘৰ গৈ আমাৰ মানে ছোৱালীৰ ৰিয়েকশ্যনটো শুনিব হা, তাই কি ক'ব। তুমি শুইয়ে আছিলে, ইমান উঠাইছোঁ আৰু তুমি নুঠাই। ব'লা বোকা আছে ব'লা। ব'লা নালাগে।